মাছ এটা নালাগো না ঐ চাই থাকিলে বোলে হাঁহক লাগিব হে প্ৰভু কিমান প্ৰমাণ চাব প্ৰভু কিমান পৰীক্ষা ল'ব এনেকৈ মাছ নাপালে মই আৰু মোৰ ল'ৰা পোৱালীকেইটা কি ক'ম প্ৰভু মোক বেছি পৰীক্ষা ল'ব নালাগে প্ৰভু মই বেয়া কাম কৰিবলৈ বাধ্য হওঁ প্ৰভু ল'ৰাকেইটাক মই কি খুৱাম ৰাম 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 কি দুখ কৰিলে মই প্ৰভু কি বুলি ক'লে শুনিবি মোৰ কপালত মোৰ দুখ কেলে প্ৰভু আৰু মানে এতিয়া আহিছে চাহ পানী গৰম হৈছে নে চাওঁ পিতা ইয়াতে বহ কামলৈ গৈছিলে নহয় ভাত অকণমান আনিছিলে আমি তাৰে অলপ খালোঁ দুটামান কলো আনিছিলে কল দুটামান থৈ গ'ল তাৰে চাহ পানী খাবি দে পিতা অ' পিতাই আমাৰ লগৰবোৰেচোন ডাঙৰ বাগানৰ পৰা চাহপাত ছিঙি আনিলে আজি মই যাম নেকি নহ'লে ভনীয়ে ঠিকেই খাব অ' পিতাই মাৰ লগত ময়ো যাম নেকি কাম কৰিবলৈ তহঁতে কি কথাবোৰ কৈছ মা এইবোৰ পিতাই তই কেলৈ কান্দিছ তোৰ দুখ দেখি পিনে আমি কৈছোঁ পিতাই চাহ পানী বালি খাচোন কলিতা নকৰিবি বোপাই বোপাই বেয়া কাম নকৰিবি মই আজি বুঢ়া হ'লো কোনো এটা বেয়া কাম নকৰিলোঁ তহঁতে কি কথাবোৰ কৈছ বোপাই হ'ল নেপায় বোপাই নেপায় বেয়া কাম কেতিয়াও নকৰিবি মই আছো নহয় মাহে আছে নহয় নেপায় বোপাইহঁত তহঁতক স্কুলটো পঢ়াব নোৱাৰিলোঁ অন্ততঃ মোৰ মনত যিখিনি আছে মই তাকে কৈছোঁ বোপাইহঁত বেয়া কাম কেতিয়াও নকৰিবি ময়ো নকৰিলোঁ বোপাইহঁত মই আছোঁ মা তই নালাগে মা তই আনৰ ঘৰত কাম কৰিবলৈ যাব নালাগে কথা কপালত আছে যদি এদিন ভাল দিন আহিব মা ভাল দিন আহিব মই হয়তো তহঁতক নেদেখিবও পাৰোঁ তহঁতে এদিন ভাল ঘৰ বনাই ভালকৈ ধুনীয়াকৈ থাকিবি মাহঁত দেই বোপাই বেয়া কাম কিন্তু কেতিয়াও নকৰিবি বেয়া কাম নকৰিবি বোপাই ক নকৰোঁ বুলি ক ডাঙৰ মা পইচা 20 টকা পাইছিলোঁ তাইক দোকানলৈ যা কবি দোকানীক পিতাই 2 কেজি চাউল খুজিছে
বাকী 30 টকা পইচা মই কালিলৈ দিম যা উপায় দোকানলৈ তই যা 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 পিতাই ডাঙৰ মণি বেগ এটা দেচোন তাই বেগ নাইচোন দোকানৰ পৰা পলিথিনতে আনিবা হ'ব দেউতাই পইচা 20 টকা দি পইচাইছে চাউল 2 কেজি কমাইছে বাকীখিনি পইচা কালিলৈ দিব বোলে কি চাউল বাকী দিব নোৱাৰো আগৰ কেইটকামান বাকী আছে দেউতাই ক'ৰ পৰা দিব দিব নোৱাৰে বুলি ঘৰত কৈ দিবা হ'ব তেন্তে দোকানত চাউল নিদিলে কি ক'লে আগৰ ধাৰ কেইটকামান আছে নিদিওঁ বুলি ক'লে এৰা কি কৰিবি উপায়তো নাই পিতাই আহক তোৰ মায়ে আহিছে হা মায়ে আহিছে তেনেহে মন মাৰি পিনি বহি আছো কিবা হৈছে কিটোনো হ'ব উপায় নাই এই 20 টকা পইচা পাইছিলোঁ তাকে ল'ৰাটোক দোকানলৈ পঠিয়ালোঁ দোকানীও চাউল নিদিওঁ বুলি ক'লেচোন কি খাওঁ মোৰ যে আৰু উপায় নাই দেই কি কৈছ পইচা 20 টকা পালোঁ দোকানলৈ চাউল আনিব পইচা নিদিলে মই কি কওঁ উপায় নাই বুলি কৈছোঁ একোৱে দিলে দিলে দোকানীয়ে চাউল নিদিওঁ বুলি ক'লে নাই মই এসাঁজীমান পাই আহিছোঁ শাকো চাউলো কোমোৰা কলি এটিৰ লগত আজি গধূলি দিলে হ'ব গধূলিলৈ মানে ল'ৰাকেইটা একো খোৱাই নাইচোন সুদাই নিকাই সিজাই দেগে তাকে খাওক সিজাই দিংগে ক সেনেকেনো যা যা সিজাই দেগে যা থৈ দিংগে সিজাই দেগে বুলি কৈছোঁ সিজাই দিংগে তেৰি কাউলি মানুহ বুলি ক'লে আৰু ৰাম 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 ডাঙৰ মা উঠ পিতাই কেতিয়াবাই মাছলৈ গ'ল আজি কেকায়ো গৈছে মা আজি গায়ো পথাৰলৈ গৈছে না মই আজি সপোনত পিতাই ঢেৰ মাছ পোৱা দেখিছিলোঁ পিতাই গালি পাৰিছিলে নহয় মাছ মই সপোনত পিতাই মাছ পোৱা দেখিছিলোঁ মই আজি সপোনত পিতাই মাছ পোৱা দেখিছিলোঁ সপোন সদায় দেখো মাছ পায় না ডাঙৰ বাই পিতাই যদি আজি মাছ পাই মাছৰ লগত ভাত খাম দেই মোৰ বৰ খাব মন গৈছে কি কৈছে মাজুৱে মা আজি পিতাই যে মাছ পালে মাছৰ লগত ভাত খাম দেই ক'তনো বাপে মাছ পায় বাপে পানীতে পাতে নাই বামতে পাতে না গছৰ ওপৰতে পাতে না বাপেহে জানে নোকেচোন সদায় পায় নকবিচোন পিতাইনো লোকে পেলাই দিয়া জালখিনিহে পাতিছে ক তেনেকে নকবিচোন পিতাই মনত দুখ লাগিব পিতাই লম আহিছে আজি পিতাই কিজনে আজি মাছ পালে আজি মই ক'লো যে মাছ পুৰা পালো আজি পুৰা খাম দে
কালি তই কৈছিলি যে ৰাতি সপোন দেখিছিলি সেইকাৰণে মই পিতাৰ লগত আজি ৰাতিপুৱাতে ওলাই গ'লো হ'ব পিতা আহিছে মাছ পালন দেই আজি বাবু ঐ খাবলৈ ভালকৈ এসাঁজত থ ডাঙৰ মাছখিনি মই বেপাৰীক বেচি লওঁগে এই সৰু মাছখিনি খাবলৈ এসাঁজত থৈ পিনি বাকীখিনি গাঁৱতে ক'ৰবাত বেচিব লাগিব খাবলৈ এসাঁজত বৰকৈ থৈ লগে ভিতৰত লৈ যা আনচোন আন কিবা এখন বহোঁ হ'ব আন চাহ পানী পাৰি আন মই খাই বৈ মাছকেইটা বেচিবগৈ লাগে নহয় পিতাই আজি দোকানৰ বাকী টকা দি দিবি অঁ মা আজি তইও কামলৈ যাব নালাগে